নমস্কাৰ বন্ধু বান্ধৱীসকল, মই পম্পীয়ে আপোনালোকক মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকক দেখুৱাবলৈ লৈছোঁ সূতা উলিয়াই দহি কেনেকৈ পাতিব পাৰি, মানে চাদৰখনৰ সূতাৰে কেনেকৈ দহি গাঁঠিব পাৰি বা পাটৰ চাদৰত দহি কেনেকৈ গাঁঠিব পাৰি। আহক ভিডিঅ'টি আৰম্ভ কৰোঁ। এই সূতাখিনিৰে মই এতিয়া দহি গাঁঠিবলৈ আৰম্ভ কৰিম। দহি গাঁঠিবলৈ এখন ফণি লৈছোঁ মই, আৰু লগত সূতা লৈছোঁ, এটা বেজী, এটা গুলি লৈছোঁ আৰু এখন কেঁচি। সূতাখিনি উলিয়াবলৈ প্ৰথমতে মই কেঁচিৰে এনেকৈ অলপকৈ সূতাখিনি কাটি লৈছোঁ। সূতাখিনি তেতিয়া উলিয়াবলৈ সুবিধা হয়। কাটি নল'লে সূতাখিনি উলিয়াবলৈ জট লাগে আৰু অসুবিধা হয়। আৰু এনেকৈ দেখিছে মই কাটি লৈছোঁ ভালদৰে, তেতিয়া উলিয়াবলৈ অতি সহজ হয়। সূতাখিনি দেখিছে মই কেনেদৰে উলিয়াইছোঁ। আৰু এনেকৈ উলিয়াই মোৰ সূতাখিনি প্ৰায় ওলোৱা হৈ গৈছে সম্পূৰ্ণ। এয়া দেখিছে কিমান ধুনীয়াকৈ মই উলিয়াই লৈছোঁ। আৰু এইখিনিৰে এতিয়া আৰম্ভ কৰিম। প্ৰথমতে 1 ইঞ্চ দূৰত্ব মই লৈ লৈছোঁ সূতাখিনি এনেকৈ 1 ইঞ্চ দূৰত্ব লোৱা সূতাখিনি এনেকৈ দুভাগ কৰি অলপ পকাই কিনে এটা গাঁঠি লগাম। দেখিছে মই কেনেদৰে লগাইছোঁ। তাৰপাছত বাওঁ চাইডে দুয়োডাল সূতা এনেকৈ দুটা আঙুলিৰে পকাই আকৌ সোঁ চাইডেৰে পকাই দিম। পকাই লোৱা সূতাডালৰ ওপৰত যিখিনি মই এক্সট্ৰাকৈ আনি থৈছিলোঁ দহি গাঁঠিবলৈ অনা সূতা, সেইখিনিৰ ওপৰত দি এটা ভালদৰে এনেকৈ গাঁঠি লগাই ল'ম। মই যিদৰে দিছোঁ তেনেকৈ গাঁঠিটো খালি সাৱধানে টানকৈ দিব লাগিব। ইমানো টানকৈ নহয় যাতে চাদৰখনৰ সূতাখিনি টান খাই ফুটি আহে। ভালদৰে গাঁঠিটো দি এনেদৰে সূতাখিনিৰ মাজৰত বেজীটো ভৰাই দিব। ভৰাই তলৰ সূতাডাল দুটা আঙুলিৰে ধৰি ল'ব, মই যেনেকৈ দিছোঁ দেখিছে। তাৰপাছত সূতাখিনি তলেৰে বেজীৰ সূতাডাল এনেদৰে টানি ল'ব। তেনেদৰে আৰু এটা গাঁঠি ল'ব তলেৰে নি আকৌ সূতাডালৰ ওপৰেদি এনেকৈ মাজেৰে ভৰাই আনিব। তাৰপাছত সূতাখিনিৰ মাজেৰে বেজীটো ভৰাই দিব। ল'ব। দেখিছে মোৰ এতিয়া এটা দহি কমপ্লিট হৈ গ'ল। আৰু তেনেকৈ বাকীকেইটা আমি কৰি ল'ম। দহিকেইটা দেখিবলৈ পাইছে, এটা এটাকৈ মই কৰি আছোঁ। ভিডিঅ'টো বনাওঁতে ভুলো হ'ব পাৰে। আচলতে কেমেৰাৰ আগত কথা কোৱা অভ্যাস একেবাৰে নাই, গতিকে ভিডিঅ'টো বনাওঁতে ভুল হ'লে ক্ষমা কৰিব। আশা কৰোঁ ভিডিঅ'টো আপোনালোকে চাই ভাল পাব। আৰু যদি ভিডিঅ'টো চাই ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু যিসকলে ফেচবুকত মোৰ ভিডিঅ'সমূহ চাই আছে তেওঁলোকে মোৰ পেজটো ফ'ল' কৰি দিব আৰু লাইক কৰি দিব। আৰু এতিয়া আপোনালোকে দেখিবলৈ পাইছে মোৰ দহি প্ৰায় হৈয়ে গৈছে কমপ্লিট। আৰু এনেদৰে অতি সহজতে আপোনালোকে ঘৰতে দহি বাটিব পাৰিব। ইমান টান কামো নহয়, খুবেই ইজি।